নমস্কাৰ। আপোনালোক সকলোৱে নিশ্চয়কৈ অৱগত আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা টেট পৰীক্ষা অনুষ্ঠিত সম্পৰ্কীয় এক জাননী প্ৰকাশ কৰা হৈছে। নিশ্চয়কৈ এক শুভ খবৰ আৰু নিশ্চিতভাৱে আমাৰ বহু সংখ্যক নিবনুৱা শিক্ষিত যুৱক যুৱতীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈ শিক্ষক নিযুক্তিৰ বাবে নিজকে যোগ্যতা অৰ্জন কৰিব আৰু নিশ্চিতভাৱে বহু সংখ্যক আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে শিক্ষক হিচাপে নিযুক্তি লাভ কৰিব। কিন্তু আমি দেখিছো যে এই জাননীখনত উল্লেখ কৰা মতে অসমৰ ২৭খন জিলাত পৰীক্ষা কেন্দ্ৰ হিচাপে দিয়া হৈছে, কিন্তু ৬খন জিলাত পৰীক্ষা কেন্দ্ৰ দিয়া নাই। বিশেষকৈ বৰপেটা, বজালী, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া হোৱা নাই। কিয় দিয়া হোৱা নাই? ইয়াৰ সদুত্তৰ অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ ওচৰত আছেনে? এয়া দেখকৈ এক বৈষম্যমূলক নীতি। এই অঞ্চলবোৰ মূলতঃ সংখ্যালঘু অধ্যুষিত অঞ্চল হোৱা বাবেই এই চৰকাৰখনে পৰিকল্পিতভাৱে এনেকুৱা ধৰণৰ বৈষম্যমূলক নীতি আচলতে গ্ৰহণ কৰিলে নেকি, সেই প্ৰশ্ন কিন্তু মনলৈ আহিছে। গতিকে আমি দাবী উত্থাপন কৰিছো যে অসমৰ সকলো ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে, অসমৰ সকলো পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে যেনেকৈ অসম চৰকাৰৰ শিক্ষা বিভাগে ২৭টা জিলাতেই পৰীক্ষা অনুষ্ঠিত কৰাৰ কেন্দ্ৰ দিছে, অন্য যিবোৰ জিলাত পৰীক্ষা কেন্দ্ৰ দিয়া নাই সেই সকলোবোৰ জিলাতেই পৰীক্ষা কেন্দ্ৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। অৰ্থাৎ অসমৰ প্ৰতিটো জিলাতে পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ কাৰণে পৰীক্ষা কেন্দ্ৰ দিয়া হওক। আৰু এই কাম যদি চৰকাৰ আৰু শিক্ষা বিভাগে নকৰে তেতিয়াহ'লে আমি ৰাইজৰ দল, যুৱ বল, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ছাত্ৰ ছাত্ৰী আৰু সম্ভাৱ্য পৰীক্ষাৰ্থীসকলক সংগঠিত কৰি চৰকাৰৰ এই বৈষম্যমূলক নীতিৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিবলৈ কিন্তু আমি বাধ্য থাকিম। ধন্যবাদ।